মৃত্যু শব্দটোৰ নাম শুনিলে আমাৰ বুকু কঁপি উঠে। আমি জনামতে মৃত্যুৰ পিছত নিথৰ দেহটো পুৰি দিয়া বা কবৰ দিয়া আমি নিশ্চয় দেখিছোঁ। কিন্তু মৃত্যুৰ পিছত বছৰ বছৰ ধৰি মৃতদেহৰ লগত আত্মীয় কুটুম লগ হৈ একেলগে বসবাস কৰা দেশখনৰ বিষয়ে শুনিছে নেকি? হয়, আপোনালোকে ঠিকেই শুনিছে। আজি মই আপোনালোকৰ আগত প্ৰস্তুত কৰিম মৰা মানুহৰ লগত কেনেকৈ একেলগে বছৰ বছৰ ধৰি বসবাস কৰে। গতিকে বুকুত সাহস লৈ ভিডিঅ'টো আলোচনা কৰোঁ আহক। ভাৰত মহাসাগৰৰ বুকুত থকা ইণ্ডোনেছিয়াত এক অদ্ভুত আজব পৰম্পৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ কোনো লোকৰ মৃত্যু হ'লে বহুত দিনলৈ তেওঁলোকৰ লগতে ৰাখে। এছিয়া মহাদেশৰ অন্তৰ্গত এই দেশখন একাধিক সৰু বৰ দ্বীপৰ সমষ্টি। ইউৰোপীয় ঔপনিৱেশিক শক্তিসমূহে প্ৰভুত্ব স্থাপন কৰাৰ আগতে বসবাস কৰিছিল বিভিন্ন আদিম জনগোষ্ঠীসমূহে। এই আদিম জনগোষ্ঠীসমূহৰ ভিতৰত তৰাজান হৈছে ইণ্ডোনেছিয়াৰ দক্ষিণ চুলাওছিৰ এক আদিবাসী জাতি। তেওঁলোকৰ জনসংখ্যা প্ৰায় 11 লাখ হ'ব। তৰাজা শব্দটোৰ অৰ্থ উচ্চভূমিৰ মানুহ বা পৰ্বতীয়া মানুহ। তেওঁলোকৰ মৃতকৰ শ্ৰাদ্ধ সম্পন্ন কৰা নীতি নিয়মবোৰ অতি বেলেগ আৰু যথেষ্ট জটিল। মৃত্যুৰ পাছত মৃত্যু ব্যক্তিৰ গৰিমা সামাজিক দৰ্জা অনুসৰি কেইবাটাও উৎসৱ সদৃশ আনুষ্ঠানিক পৰ্ব সম্পন্ন কৰিবলগীয়া হয়। তৰাজানসকলৰ মৃতকৰ পৰম্পৰা বিশ্বৰ ভিতৰতে পৃথক আৰু জটিল। মৃতকৰ পৰিচ্ছন্নতাৰ বাদ্যনৃত্য শস্য উৎসৱৰ দৰে অনুষ্ঠানসমূহত বৃহৎ সামাজিক সমাগম হয়। ইণ্ডোনেছিয়াৰ তৰাজান সম্প্ৰদায়ৰ লোক আচলতে মৃতদেহৰ লগতেই থাকে। পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হোৱাৰ পিছত কিছু সপ্তাহ বা কিছু বছৰ নিজৰ ঘৰতে ৰাখে। ইণ্ডোনেছিয়াৰ তৰাজান জনগোষ্ঠীৰ কাৰোবাৰ যদি মৃত্যু হয় তেন্তে পৰিয়ালৰ মানুহে ততালিকে সমাধিস্থ নকৰে। মৃতকৰ সৎকাৰ আৰু আনুষংগিক ক্ৰিয়াকৰ্ম সম্পাদন হয় বৃহৎ আয়োজনৰ মাজেৰে। সমস্ত গাঁওবাসীয়ে ইয়াত অংশ লয়। গতিকে অতিথিক আপ্যায়নৰ বাবে মৃতকৰ পৰিয়ালৰ প্ৰয়োজন হয় এক বৃহৎ পৰিমাণৰ ধনৰ। তৰাজান জনগোষ্ঠীৰ লোকসকল পৰম্পৰাগত জীৱিকাৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে তেওঁলোকে আৰ্থিকভাৱে সিমান সবল নহয়। গতিকে মৃতকৰ গতি লগাবলৈ সময়ৰ প্ৰয়োজন হয় যাতে সেইখিনি সময়ত প্ৰয়োজনীয় খৰচখিনি যোগাৰ কৰি ল'ব পাৰে। ধন সংগ্ৰহৰ এই সময়ছোৱাত তেওঁলোকৰ প্ৰয়োজন হয় মৃতকৰ দেহটো সুৰক্ষিত কৰি ৰখাৰ। এই সন্দৰ্ভত তেওঁলোকৰ মাজত প্ৰচলন আছে কিছুমান নীতি নিয়ম আৰু পৰম্পৰাগত কৌশল। মৃতকৰ যাতে পাচন ক্ৰিয়া ঘটিবলৈ নাপায় তাৰ বাবে তেওঁলোকে অৱলম্বন কৰে কিছুমান বৈজ্ঞানিক কলা কৌশল। প্ৰাচীন মিছৰীয় সকলৰ দৰে তৰাজান জনগোষ্ঠীৰ মানুহেও মৃত হোৱা মানুহজনৰ ভিতৰৰ অংগ প্ৰত্যংগসমূহ আঁতৰাই লয়। তাৰ পাছত তেওঁলোকৰ মাজত অতীজৰে পৰা প্ৰচলিত বিভিন্ন ৰাসায়নিক উপাদান ব্যৱহাৰ কৰি সংৰক্ষণৰ উপায় অৱলম্বন কৰে। শৰীৰ সংৰক্ষণ নিশ্চিত কৰাৰ পিছত মৃতকক নতুন পোছাক পিন্ধোৱা হয় আৰু প্ৰসাধনেৰে সজাই পৰাই তোলা হয়। সময়ে সময়ে মৃতকৰ পোছাক সলনি কৰা হয় আৰু ধুই পখালি খোৱা হয় মৃতকৰ শৰীৰ। এই সময়ছোৱাত মৃতকক তেওঁলোকে জীৱিত বুলি গণ্য কৰি সামূহিক খোৱা বোৱাতো অংশ ল'বলৈ দিয়ে। কথা বতৰাৰ মাজতো ভাগ দিয়া হয়। বহুতে মৃতকক কফিনত ভৰাই ৰাখে। আকৌ বহুতে নিজে শোৱা বিচনাত থৈ একেলগে শুৱে। মৃতকক সংৰক্ষিত কৰা এই পৰম্পৰাক বিধক ৰাম্বু চলক বোলা হয়। এই আচৰিত পৰম্পৰাটো দেখি আপোনাৰ মনত কেনেকুৱা অনুভৱ হৈছে কমেণ্ট বক্সত জনাওক। গতিকে আজিলৈ ইমানেই। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।